তো আজিৰ এই ভিডিঅ'ত মই ডিছকাছ কৰিম এডিআৰই গ্ৰেড 4-ৰ ভাইভা আৰু পাৰ্চনেল ইণ্টাৰভিউৰ ওপৰত। মানে যিসকল কেণ্ডিডেটে এডিআৰই গ্ৰেড 4-ৰ মানে ৰিটেন এক্সামটো কোৱালিফাই কৰিব, সেইসকলৰ ভাইভাৰ কাৰণে বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে এডমিট কাৰ্ড আহি যাব। ঠিক আছে, তো আপুনি মানে ভাইভাৰ কাৰণে কিদৰে মানে প্ৰিপাৰেশ্যনটো কৰিব আৰু মানে কম দিনৰ ভিতৰতে আপুনি কেনেকৈ মানে প্ৰিপাৰেশ্যনটো চলাব, সেইটো মানে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগতে ডিছকাছ কৰিম। ঠিক আছে, কাৰণ কি ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ মানে যিটো ৰিটেন এক্সামৰ যিটো ৰিজাল্ট আছে সেইটো আহি যাব। আপোনালোকে সেইটো মানে গম পাইছে, মামাই মানে প্ৰেছ কনফাৰেঞ্চত এইটো কৈছে যে আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4-ৰ যিটো ৰিজাল্ট আছে ৰিটেনৰ, সেইটো ফেব্ৰুৱাৰী মান্থতে ডিক্লেয়াৰ হৈ যাব। ঠিক আছে, আৰু এটা কথা, মানে যোৱা বছৰত আপোনাৰ মানে ভাইভা এক্সাম যেতিয়া হৈছিলে তেতিয়া আপোনাৰ টোটেল মাৰ্ক ভাইভা এক্সামৰ কাৰণে আছিলে 5। ঠিক আছে, মানে 135 মাৰ্কৰ আপোনালোকৰ ৰিটেনটো হৈছিলে আৰু 5 মাৰ্কৰ আপোনালোকৰ মানে ভাইভাৰটো হৈছিলে। ঠিক আছে, এইবাৰ কি আছে, এইবাৰ অলপমান মানে ভাইভাৰ মাৰ্কটো মানে বাঢ়ি গৈছে। কিমান বাঢ়িছে মানে এইবাৰ যিটো মানে ভাইভাৰ মাৰ্ক হয় সেইটো হৈছে 15 মাৰ্কৰ হ'ব ভাইভাৰটো। ঠিক আছে, মানে আপোনালোকৰ মানে ভাইভাৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব। মানে কাৰণ কিয়, মানে আপুনি যদি ৰিটেনত অলপমান কম মাৰ্কটো কমো পায়, যদি আপোনাৰ ভাইভাৰটো ভাল হয় তেতিয়া আপোনাৰ কি হ'ব, আপোনাৰ ফাইনেল চিলেকশ্যনটো হৈ যাব। ঠিক আছে, আৰু আপোনাৰ যদি ৰিটেন ভালো হয় আৰু ভাইভাৰটো যদি বেয়া হৈ যায় তেতিয়া আপোনাৰ মানে ফাইনেল চিলেকশ্যনত অলপমান প্ৰব্লেম হ'ব। ঠিক আছে, এনেকুৱা এটা কথা যে আপুনিও মানে ৰিটেনত 100 পাইছে আৰু আপোনাৰ লগত যি কেণ্ডিডেট আছে সিয়েও মানে 100 পাইছে মাৰ্ক। ঠিক আছে, তেতিয়াহ'লে যদি আপুনি ভাইভাত মানে 5 মাৰ্ক পায় আৰু আপোনাৰ লগৰ যি থাকিব কেণ্ডিডেট সিয়ে যদি 10 মাৰ্ক পায়, অভিয়াছলি কথা এইটো আপোনাৰ লগৰ যি আছে কেণ্ডিডেট তাৰ মানে চিলেকশ্যন হৈ যাব টোটেল। ঠিক আছে, মানে আপোনালোকৰ ৰিটেনৰ যিটো মাৰ্ক আৰু আপোনালোকৰ যিটো ভাইভাৰ মাৰ্ক, দুয়োটা মাৰ্ক প্লাছ কৰিলে আপোনাৰ ফাইনেলৰ মাৰ্কটো মানে ফাইনেল মেৰিটটো বনিব। ৰিটেন প্লাছ ভাইভা আপোনাৰ ফাইনেল মেৰিটটো বনিব। ঠিক আছে, আপোনাৰ ৰিটেনৰ এক্সামৰ ওপৰত বেছ কৰি ফাইনেল মেৰিটটো মানে নবনে, আৰু মানে যিটো মানে ভাইভা আছে সেইটোৰ ওপৰত মানে এটা এক্সামৰ ওপৰত নহয়, আপোনাৰ মানে বহুত এক্সামৰ ওপৰত বেছ কৰি আপোনাৰ ফাইনেল মানে চিলেকশ্যন হ'ব, মানে আপোনাৰ যিটো এপইণ্টমেণ্ট আছে সেই এপইণ্টমেণ্টটো আহিব। ঠিক আছে, এতিয়া কথাটো হ'ল যে ভাইভাত কি মানে কুৱেশ্যন সুধি থাকে নৰ্মেলি। ঠিক আছে, আপুনি ভাইভাৰ কাৰণে কেনেদৰে মানে প্ৰিপেয়াৰ হ'ব। ঠিক আছে, মোক কি সুধিছিলে, ময়ো মানে ভাইভাৰ কাৰণে প্ৰিপেয়াৰ কেনেকৈ হৈছিলোঁ মই, আৰু মোক মানে কেনেকুৱা মানে কুৱেশ্যন কৰিছিলে সেইটো মই ক'ম। ঠিক আছে, তো কথাটো হ'ল মানে আৰু এটা কথা, মানে বহুত ষ্টুডেণ্টৰ ওপৰত মানে এটা ডাউট আছে যে ফাইনেল কাট অফটো কিমান যাব। ফাইনেল কাট অফৰ ওপৰত মই এটা নেক্সট ভিডিঅ'ত মানে ডিছকাছ কৰিম। আজি যদি মই মানে ফাইনেল কাট অফৰ ওপৰত মই ডিছকাছ কৰোঁ তেনেহ'লে মানে ভিডিঅ'টো মানে দীঘলীয়া হৈ যাব। ঠিক আছে, আজিৰ ভিডিঅ'ত মানে আৰু মানে ফাইনেল কাট অফ আৰু ছেভ স্ক'ৰৰ ওপৰত মই মানে নেক্সট ভিডিঅ'ত কথা পাতিম। ঠিক আছে, এতিয়া মই ক'ম যে ভাইভাৰ কাৰণে আপুনি কি পঢ়িব আৰু মানে কোনটো ছাবজেক্ট পঢ়ি আপুনি ভাইভাৰ কাৰণে প্ৰিপেয়াৰ হ'ব। এইটো আপোনাৰ এডিআৰই গ্ৰেড 4 আৰু আছাম পুলিচৰ ভাইভাৰ কাৰণে হেল্পফুল হ'ব। কি কুৱেশ্যন সুধি থাকিব। ঠিক আছে, আপোনালোকক সুধিব আছাম জিকে। ঠিক আছে, ভাইভাত কি কুৱেশ্যন সুধি থাকে, আছাম জিকেৰ ওপৰত কুৱেশ্যন সুধি থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন সুধি থাকে। মোক আছাম জিকেৰ কুৱেশ্যন আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন সুধিছিলে। ঠিক আছে, সেইটো মানে চাব যে আপোনাৰ মানে ৰিচেণ্ট যিবিলাক নিউজ আছে সেইবিলাক নিউজৰ ওপৰত আপোনাৰ কিমান নলেজ আছে। ঠিক আছে, মানে এটা কথা যে আপুনি আছাম জিকে কিমান জানে। ঠিক আছে, মানে আপুনি ভাইভাৰ কাৰণে আছাম ইয়াৰবুকটো পঢ়িলে হৈ যাব, আৰু আপোনাৰ মানে বেছিকৈ গুৰুত্ব আপুনি আছাম জিকে নহয়, বেছিকৈ গুৰুত্ব আপুনি কাৰেণ্ট এফেয়াৰত দিব লাগিব। ঠিক আছে, এতিয়া ইলেকশ্যন চলি আছে, ইলেকশ্যনৰ ওপৰত মোক মানে কুৱেশ্যন সুধিছিলে। তো ইলেকশ্যন আৰু এটা কথা, কোনটো ষ্টেটত কোন পাৰ্টিৰ মানে চৰকাৰ আছে সেইটো আপুনি ভালকৈ পঢ়ি যাব, আৰু কোন ষ্টেটত কোন মানে CM আছে সেই CMৰ নাম আৰু গভৰ্ণৰৰ নাম সেইবিলাক আপুনি ভালকৈ পঢ়ি যাব, ভাইভাৰ কাৰণে প্ৰিপেয়াৰ হ'ব। ঠিক আছে, কোনটো পাৰ্টি আছে, মানে এনেকুৱা কথা যে মানে এইটো মানে মই এটা এক্সাম্পল দি আপোনালোকক মানে এইটো মানে বুজাই আছোঁ যে মানে আছামত CM কোন আছে, হিমন্ত বিশ্ব শৰ্মা। ঠিক আছে,
কোনটো পাৰ্টিৰ হয়, এনে সুধিব মানে মিজোৰামত কোন আছে, সেইটো কোনটো পাৰ্টিৰ হয় CM। যে মোৰ আপুনি সেইটো গম পায় যেনেহ'লে মানে যেনেদৰে মানে CM হিমন্ত বিশ্ব শৰ্মা মানে আপোনাৰ যে মানে CM আছে আছামৰ, সি মানে BJP পাৰ্টিৰ হয়। এনেকৈ মানে আপোনালোকক মানে নৰ্থ ইষ্ট কভাৰ কৰিব লাগিব, আৰু আপোনালোকে চাউথৰ যিবিলাক মানে ষ্টেট আছে সেইবিলাকৰ মানে CMৰ নাম আৰু গভৰ্ণৰৰ নাম, CMটো কোনটো দলৰ হয়, কোনটো পাৰ্টিৰ নেতা হয়, সেইবিলাক কুৱেশ্যন আপোনালোকক মানে ভালকৈ পঢ়ি যাব লাগিব। ঠিক আছে। মই মানে আছাম পুলিচৰ মানে যিটো ভাইবা সেইটো মই এটেণ্ড কৰিছিলোঁ, APRৰ যিটো ভাইবা আছিলে লাষ্ট টাইম। ঠিক আছে। তো মই মানে সেইটো মানে মোৰ এটা মানে নলেজ হৈ গৈছে যে কেনেকৈ মানে কুৱেশ্যন সুধি থাকে ভাইবা এক্সামত। ঠিক আছে। নেক্সট ভিডিঅ'ত মই মানে পুলিচৰ ভাইবাত কেনেদৰে মানে কুৱেশ্যন সুধিব, কেনেকৈ আপুনি প্ৰিপেয়াৰ হৈ যাব পুলিচৰ ভাইবাৰ কাৰণে, সেইটোৰ ওপৰত মানে ভিডিঅ' এটা আনিম মই। আৰু এটা কথা, আপোনালোকে কি কৰিব, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিব। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আপুনি এই ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত আপুনি পাই যাব। আৰু এটা কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে। থেংক ইউ। কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব।